নমস্কাৰ, মই প্ৰশান্ত কুমাৰ শইকীয়া পাৰিজাত নাৰ্চাৰী যোৰহাটৰ হৈ বিশেষ এটা ভিডিঅ' লৈ আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। মাজতে কিছু বিৰতি আমাৰ হৈ গ'ল বিশেষ এটা আমাৰ ব্যক্তিগত অসুবিধাৰ কাৰণে। তথাপিতো মই ভাবিছোঁ এতিয়াৰ পৰা যদি মই পাৰোঁ যিমানখিনি আমি নিয়মীয়া কৰি যাবলৈ চাম। বহুতৰে এটা অনুৰোধ আছিল যে এইবছৰনো কি নতুন ফল আহিছে বা কি ফল আমি লগালে ভাল। যিহেতু বৰষুণৰ বতৰ আপোনালোকে জানেই, বহাগৰ পিছত আমি যিকোনো স্থায়ী ফল মূল আমি সাধাৰণতে লগাওঁ। আৰু এইবছৰ এটা খুব ভাল লক্ষণ মই দেখিছোঁ যে বহুতেই কলগছ লগাবলৈ আগ্ৰহী হৈছে। G9 যিটো ভেৰাইটি আপোনালোকে জানে খুব বেছি জনপ্ৰিয় হৈ উঠিছে। আমাৰ জলবায়ুৰ কাৰণে যথেষ্ট ভাল আমি দেখিছোঁ। আমাৰ ঘৰটো মই নিজে কৰি চাইছিলোঁ ব্যক্তিগতভাৱে, মই কমাৰ্চিয়েলি কৰা নাছিলোঁ। তথাপিতো মই দেখিছিলোঁ সি খুব ভাল ৰিজাল্ট দিছিলে। তাই দুটামান পুলি ছবি মই আপোনাৰ তুলি ধৰিছোঁ। এইটো G9 কলৰ পুলি, এইটো টিচু কালচাৰ পুলি আহে, হাইব্ৰিড পুলি, দেখাত জাহাজী কলৰ দৰে, কলটো ডিউৰেবল। ইয়াৰ ডিটেইলছ সবিশেষ থকা ভিডিঅ' আমি অলৰেডি দিছোঁ, আপোনালোকৰ হাতত দি থৈছোঁ। কল কেনেদৰে কৰি পাৰি, কি কৰিবি, কলগছ কেনেকৈ ৰুব পাৰি, কেতিয়া ৰুব পাৰি, সেইখিনি কথা আমি দিছোঁ। কিন্তু বহাগ জানে যে বৰষুণৰ বতৰৰ লগে লগে এইটোতো খুব হাই টাইম, আটাইতকৈ ভাল সময় বহাগৰ সময়টো। বহাগৰ পিছতো এতিয়া আপুনি বাৰিষা কালি আপুনি লগাব পাৰে। তাৰ উপৰি আৰু এটা বস্তু মই আপোনালোকক দেখুৱাই থওঁ, মাজতে আমি দিব পৰা নাছিলোঁ, খুব বেছি আমাৰ হাই ডিমাণ্ডত আছিলে। সেইটো হ'ল ৰেড লেডি ভেৰাইটিৰ আপোনাৰ পাপায়া বা অমিতাৰ পুলি। এইটো খুব বেছি জনপ্ৰিয়। কালি এগৰাকী আমাৰ গ্ৰাহকে তেখেতে আমাক খুব সুন্দৰভাৱে কৈছে, তেখেতে কোৱা মতে যে মোৰ গছজোপাত প্ৰায় আমি 200মান অমিতা পাইছোঁ বুলি কৈছে। মই নাজানো 200 লাগে নাই বা লাগিছে নাই, মই ধৰিব পৰা নাই। তথাপিতো 200 নালাগিলেও যে 100 বা 150 যদি হয়, তাৰ চাইজবিলাক আকাৰবিলাক মোটামুটি ধৰক 2-2.5 কেজি পৰ্যন্ত হয়। খাবলৈ অত্যন্ত সোৱাদ, ভিতৰখন ডাঠ আৰু ৰেড লেডি ভেৰাইটিৰ ভিতৰ অমিতাটোৰ ৰংটো ৰঙচুৱা হয়। এই পুলি বৰ্তমান আমাৰ ওচৰত উপলব্ধ আছে, আপোনালোকে আহিলে তাক যোগাযোগ কৰিব পাৰিব। আৰু মই ভাবোঁ যে বাৰিষাৰ বতৰত আপুনি কমেও 2-4টা পুলি নিজৰ ঘৰৰ কাৰণে হ'লেও লগাব পাৰে বা আপুনি ব্যৱসায়িক ভিত্তিত আপুনি লগাব পাৰে। যিসকলে ইয়াৰ কাৰণে আগ্ৰহী আমাৰ লগত যোগাযোগ কৰিলে আমি সবিশেষ আমি জনাই দিম। ইয়াৰ উপৰিও কেইটামান বিশেষভাৱে পুলি মই আপোনালোকক চিনাকি কৰি দিব খুজিছোঁ। আহক আমি পুলিৰ ওচৰলৈ যাওঁ। এয়া মোৰ সন্মুখত যি দেখিছে, এইকেইটা হ'ল পাৰ্চিমনৰ পুলি, জাপানৰ জাতীয় ফল। সাধাৰণতে দেখা যায় যে পাৰ্চিমন আমি যিটো আমি গম পাইছিলোঁ বা আগৰ আমি অধ্যয়ন কৰা মতে যিটো আমি জানিছিলোঁ যে এইটো সদায় ঠাণ্ডা ক্লাইমেটত হয়। কিন্তু গৰম জলবায়ুৰ কাৰণে পাৰ্চিমন ইতিমধ্যে ওলাইছে। যেনেকৈ আপেলো ওলাইছে তেনেধৰণে আপোনাৰ পাৰ্চিমনো ওলাইছে। আপোনালোকে নেটতো চাৰ্চ কৰি চাব পাৰে যে পাৰ্চিমন ফৰ হট ক্লাইমেট যিকেইটা ভেৰাইটি লাগে তাৰ ভিতৰত এটা ভেৰাইটি আমি ইয়াত ৰাখিছোঁ। আৰু আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে এই পুলিৰ কাৰণে। এইটো আমাৰ লগত উপলব্ধ আছে। ইয়াৰ উপৰিও আহক আমি আপোনালোকক দেখুৱাই দিওঁ আন কেইটামান পুলি যিকেইটা আহিছে। মেংগোৰ কেইবাটাও ভেৰাইটি আমাৰ ওচৰত আহিছে। এই যিটো আমৰ পুলি মই আপোনাৰ হাতত লৈ আছোঁ, এইটো হ'ল কাটিমন ভেৰাইটি আম। আমি কেইবাটাও নতুন আনিছোঁ, মই আপোনাক দেখুৱাম। যেনে আপোনাৰ ধৰক পুচা চুৰিয়া আনিছোঁ, বানানা মেংগো আনিছোঁ। তো এইটো হ'ল আপোনাৰ কাটিমন ভেৰাইটিৰ মেংগো আমৰ জাত। এইটো এটা বানানা মেংগোৰ প্ৰজাতি। তাৰমানে বানানা মেংগো মানে দেখাত আমটো প্ৰায় বানানাৰ নিচিনা, আগত আমাৰ নাছিল, এইবছৰ আমি নতুনকৈ আনিছোঁ। ৰাইজে বহুতে ৰিকুৱেষ্টো আমাক কৰি থৈছিলে, গতিকে ইয়াৰ পুলি আমাৰ ওচৰত উপলব্ধ আছে, আপোনালোকে ল'ব পাৰিব। ইয়াৰ দাম দৰৰ বিষয়ে আমাৰ অফিচৰ লগত যোগাযোগ কৰিলে মই পিছত অফিচৰ নম্বৰ আপোনালোকক দি দিম। আমাক যোগাযোগ কৰিলে আমি ব্যৱস্থা কৰি দিম তাৰ। কিন্তু সদায় চব বস্তুৰ দাম ক'বলৈ কোনো অসুবিধা হয়, কাৰণ প্ৰত্যেকবিলাক সময়তে দামবিলাক কেতিয়াবা বদলি হৈ থাকে। গতিকে মই এইটো আপোনাক দেখুৱালোঁ, এইটো বানানা মেংগো। যিকেইটা পুলি মই ওচৰত ৰৈ আছোঁ, এইকেইটা হ'ল পুচা পূৰ্ণিমা আমৰ পুলি। এটা ছাকচেছফুল ভেৰাইটি, খুব সুন্দৰ হয়, খাবলৈ অত্যন্ত সোৱাদ, সেইকাৰণে পুচা পূৰ্ণিমাৰ ভেৰাইটি। আমাৰ ওচৰত লাগিলে প্ৰায় 12-14 বিধ আমৰ ভেৰাইটি বেলেগ বেলেগ আম আছে। যিকেইটা আগতে আছে মই সেইকেইটা নাম আপোনালোকক কোৱা নাই। যেনে মিয়াজাকি আমাৰ ওচৰত আছে, আপুনি আলফানছো আমাৰ ওচৰত পাব। ভাষ্টাৰা যিটো বছৰত দুবাৰ লাগে সেই আমো আপোনালোকৰ ওচৰত পাব। ফজলি আমৰ পুলিও আপোনালোকে পাব, লেঙেৰাও পাব। এনেধৰণে প্ৰায় 12-14টা আমৰ প্ৰজাতি আমাৰ ওচৰত আছে। আমি বেলেগ বেলেগকৈ ৰাখি থৈছোঁ, বাই নেম আমি ৰাখি থৈছোঁ। আপোনালোকৰ প্ৰত্যেকৰ সোৱাদ বেলেগ বেলেগ, টেষ্ট বেলেগ বেলেগ। আৰু যিসকলে জানে দশহৰী আম যেনে দেখাত আমটো অত্যন্ত ধুনীয়া, আৰু এতিয়া মাৰ্কেটত দশহৰী উপলব্ধ হৈ আছে। যদি আমৰ কাৰণে যিসকল ইচ্ছুক বা কোনোবাই যদি আম গছ লগাব খুজিছে, আৰু এইটো ঠিক বহুতৰ এনেকুৱা ধাৰণা থাকে যে অসমত আম ভাল নহয় বা অসমত আমত পোক ধৰে, সেইকেইটা কথাও অশুদ্ধ। কাৰণ আপুনি যদি ভালকৈ লগায় তেতিয়াহ'লে সেইকেইটা অসুবিধাৰ পৰা আপুনি আঁতৰি থাকিব পাৰে। আৰু কিছু পৰিমাণে যদি টেঙা আপোনাৰ অনুভৱ হয়, মাটিৰ কাৰণে হ'ব পাৰে, এচিডিক চইলত কেতিয়াবা টেঙা আপোনাৰ অনুভৱ হ'ব পাৰে, তাক সাময়িকভাৱে চূণ অকণমান দিলে তেনেহ'লে আপোনাৰ সেই সমস্যাটো আপোনাৰ নাইকিয়া হয়। ইয়াৰ উপৰি আৰু এটা যদি আপোনালোকক জনাই থওঁ, যেনে কৰজা টেঙা। আমি নামটো শুনিছোঁ কৰজা টেঙা বুলি শুনো, যে কৰজা টেঙা খাবলৈ অত্যন্ত টেঙা আৰু বিশেষকৈ আচাৰৰ কাৰণে ব্যৱহাৰ হয়। তাৰে এটা মিঠাই ভেৰাইটি আমি আনি থৈছোঁ এইবাৰ, কৰজা টেঙাৰ মিঠা ভেৰাইটিটো। সিমান টেঙা নহয়, গতিকে সেইটো আপোনালোকে ৰাখিব পাৰে। মই পুলিটো আপোনালোকক দেখুৱাই দিছোঁ। কৰজা টেঙাটো এটা সুবিধা কি হয়, গছজোপা বেছি ডাঙৰ নহয়, ফলটো আপোনালোকে দেখিছেই ক'লা জামুৰ নিচিনা। আৰু টেঙা যিটো আমাৰ ভেৰাইটি থাকে সাধাৰণতে আমাৰ বাৰীবিলাকত আমি যিটো দেখোঁ সেইটো হয়। আৰু আটাইতকৈ ভাল কথা কি, ইয়াত টান জেগাটো হয়, একদম ৰুক্ষ জেগা, যিটো মাটি বিশেষ সাৰ চাৰ নাই, তাতো আপোনাৰ হয়। আৰু এটা কথা, গছজোপাৰ হাইট খুব বেছি নহয়, হয়তো 5-6 ফুটৰ ভিতৰতে সি আবদ্ধ থাকে। সেইটো এটা বহুতৰ কাৰণে সুবিধা। আৰু ফল হিচাপেতো ডেফিনেটলি যদি টেঙা ফল, তাত ভিটামিন চি থকাৰ সম্ভাৱনা যথেষ্ট বেছি, আৰু দামো অত্যন্ত ন্যূনতম দাম যথেষ্ট কম। গতিকে সেই হিচাপে মই ভাবোঁ যে কৰজা টেঙাটো আপোনালোকে অনায়াসে লগাব পাৰে। আৰু এটা ফল মই আপোনালোকক দেখুৱাই থওঁ, সেইটো হ'ল মাল্টা। মাল্টাটো একো নহয়, মোচাম্বি নিচিনা এটা ফল।
আমাৰ ক্লাইমেটত হয় কাৰণ আমাৰ ইয়াত এটা আপোনালোকে মনত ৰাখিব যিহেতু আমাৰ এচিডিক চইল আমাৰ এই উজনি অসমৰ মাটিটো এচিডিক গতিকে ইয়াত আমাৰ মাল্টা খুব ভাল হোৱাৰ সম্ভাৱনা আছে যে এইটো বস্তুটো টেঙা খাবলৈ আমাৰ মোচাম্বিৰ নিচিনা ধৰি লওক তাৰ দুটা ভেৰাইটি আমাৰ ওচৰত আছে এটা হ'ল বাৰী 1 ভেৰাইটি আৰু এটা হ'ল ভিয়েটনাম মাল্টা আৰু দুইটাই খুব বেছি ছাকচেছফুল ভিয়েটনাম মাল্টা যথেষ্ট ভাল প্ৰডাকশ্যন হয় আমি যাক পুলি দিছোঁ দ্বিতীয় বছৰ পিছৰ পৰা তেওঁলোকৰ তাত গুটি লগা আৰম্ভ হৈছে আৰু তেওঁলোকে কৈছে সুন্দৰ ৰিজাল্ট পাইছে গতিকে সেই হিচাপে আপুনি বাৰী 1 ভেৰাইটি বা আপোনাৰ ভিয়েটনাম মাল্টা এই দুটা ভেৰাইটি আপোনালোকে লগাব পাৰে মোচাম্বি পুলি আপোনালোকে স্বাভাৱিকতে জানে যে মোচাম্বি আমাৰ ওচৰত আছে কমলাৰ দুটামান আছে কমলাৰ যেনেকৈ অৰেঞ্জ আপোনাৰ নাগপুৰ যিটো ভেৰাইটি সেই ভেৰাইটিটো খুব ছাকচেছফুল সেইটো খুব ভাল হয় বা খাচী মাণ্ডাৰিন বুলি যিটো ভেৰাইটি আছে শ্বিলঙৰ যিটো ভেৰাইটি সেইটো খুব সুন্দৰ কমলা হয় ইয়াৰ উপৰি আৰু এটা বস্তু মই আপোনালোকক দেখুৱাই দিছোঁ সেইফালে মোৰ বাওঁহাতে আছে এটাত এপলৰ পুলি আছে আপেল গছৰ পুলি আছে এইকেইটা আপুনি আগতেও মই দেখুৱাইছোঁ আগতেও আমাৰ থাকে তথাপিতো মই এইবাৰ আমি আনিছোঁ কাৰণে মই আপোনালোকক দেখুৱাই দিছোঁ এইটো হ'ল এপল HRMN99 যিটো গৰম জেগাৰ আপেল বহুত থাকে আপোনাৰ সাধাৰণতে আপেল গছ আমি জানাত ঠাণ্ডা জেগাত হয় কিন্তু আজি 2 বছৰৰ পৰা আমি গৰম জেগাৰ আপেল আমি আনিছোঁ এইটো গৰম জেগাত ছাকচেছফুলি উৎপাদন হয় আৰু ইয়াৰ লগত আৰু এটা ভেৰাইটি আছে আন্না বুলি এটা ভেৰাইটি আছে সেই ভেৰাইটিটো আপেল আপোনাৰ উপলব্ধ আমাৰ ওচৰত আছে আপোনালোকৰ লগত যদি কেতিয়াবা প্ৰয়োজন থাকে আমাক আপুনি জনাব খালি আপেলৰ ক্ষেত্ৰত মনত ৰাখিব পলিনেশ্যনৰ কাৰণে মিনিমাম 2টা পুলিৰ প্ৰয়োজন হয় ইয়াৰ উপৰি আগতে মই লিষ্টত যিখিনি ফল মূলৰ পুলি দিছিলোঁ সেইখিনিও আমাৰ ওচৰত প্ৰায় আছে কমলা ধৰক আপোনাৰ কমলাৰ 2-3টা ভেৰাইটি আছে আমলা গ্ৰাফটেড আছে যিটো আমলখিৰ যিটো ভেৰাইটি আছে তাৰপিছত নুনি আছে নুনিৰ আৰু হাইব্ৰিড ডাঙৰ ভেৰাইটিটো আপোনাৰ ওচৰত আছে মোচাম্বি এটা ডুৱাৰ্ফ এটা সৰু ভেৰাইটি আছে আটলাছ আছে আৰু এটা বস্তু আপোনালোকক কৈ থওঁ আমলখিৰ যিটো ৰঙা ভেৰাইটি মানে পাতটো ৰঙা আৰু গুটিটো ৰঙা হয় আমলাৰ হয়তো এটা নিউট্ৰিশ্যনেল কণ্টেণ্ট কিবা ডিফাৰেঞ্চ নাহিব পাৰে কিন্তু দেখাত আমলখিটো ৰঙা কাৰণে সেইটো এটা অকণমান চকুত লগা হয় সেইটো আছে তাৰোপৰি যিটো বগৰী আমাৰ যিটো থাই বগৰী হওক বা এপল বগৰী হওক 3-4টা ভেৰাইটি বগৰী আমাৰ ওচৰত আছে ঠাইটো ডাঙৰ হয় আৰু এটা কথা মই কৈ থওঁ মধুৰি এটা ভেৰাইটি আমাৰ ওচৰত নতুনকৈ আহিলে এইটো হ'ল ভিয়েনাৰ বুলি এটা ভেৰাইটি এইটো গুৱাভাৰ সাইজটো ডাঙৰ হয় আমাক কোনোবাই ৰিকুৱেষ্ট কৰিছিলে সেই অনুপাতে আমি আনিছিলোঁ আৰু তাৰ ভিতৰতে জনপ্ৰিয় যিকেইটা মধুৰি যেনেহ'লে থাই পিংক আৰু থাই 7 এই দুইটা ভেৰাইটি আমাৰ ওচৰত উপলব্ধ আছে ইতিমধ্যে মই আপোনালোকক কৈছোঁ যে যিকেইটা ফল মূল আমাৰ ওচৰত আছে ইয়াৰ উপৰি যিখিনি ফল মূল আগতে আছিলে মই সেইখিনি কৈ থকা নাই কাৰণ প্ৰত্যেকখিনি ফল মূল বাৰে কৈ থকা সম্ভৱ নহয় বা ভিডিঅ'টো বহুত দীঘলৈ গুচি যায় সেইকাৰণে মই অলপ চমু কৰিছোঁ যিকেইটা নতুনকৈ আহিছে মোক সেইকেইটা ব্যাখ্যা কৰিছোঁ ইয়াৰ উপৰি আপোনাক কৈ থওঁ যে আপোনালোকৰ আমাৰ ওচৰত আৰু এটা ফল আছে এইটো হ'ল আপোনাৰ ভেলভেট এপেল বা মাবলো আপুনি নেটত চাৰ্চ কৰিলে পাব এইটো বিদেশী ফল কিন্তু আমাৰ ক্লাইমেটত অত্যন্ত সুন্দৰ হয় আটলাছৰ নিচিনা ইতিমধ্যে আমাৰ নতুন এজোপা গছ আকৌ প্ৰডাকশ্যন হৈছে কেতিয়াবা মই সুবিধা হ'লে বা আপোনালোকে ব্যক্তিগত ভাবিলে আমি দেখুৱাম মই ভাবিছোঁ সেইধৰণে আপোনালোকে এখন এই বছৰ এই বাৰিষা কালতে আপোনালোকৰ নতুনকৈ ফলৰ বাৰী আপোনালোকে যোগাৰ কৰি ল'ব কাৰণ ফলৰ বাৰীখন থাকিলে চৰাই চিৰিকটি হওক নিজৰ কাৰণে হওক বা কাৰোবাৰ কাৰণে হওক যেই খাওক কোনোবাই চুৰ কৰি লাগিলে খাওক কিন্তু আল্টিমেটলি নিউট্ৰিশ্যনেল যিটো ভেলু সেইটোতো পাব গতিকে বিভিন্ন ফলত বিভিন্ন নিউট্ৰিশ্যন থাকে আমি জানো আৰু ফাইবাৰৰ কাৰণে দৰকাৰ হয় আৰু আজিকালি দেখা গৈছে যে ইয়ং জেনেৰেশ্যন অকণমান ফল মূল খোৱাত কিছু সকলো মই নকওঁ অকণমান অনাগ্ৰহী মানে আগ্ৰহীটো কম গতিকে সেইকাৰণে মই ভাবোঁ যে ফল মূলটো লগাই লোৱা আমাৰ কাৰণে জৰুৰী আৰু যদি আপোনালোকৰ কিবা সহায় প্ৰয়োজন হয় এই ক্ষেত্ৰত লগাবৰ কাৰণে আমি প্ৰস্তুত আছোঁ আমি সাৰ জাবৰ দি পেলাই মানুহৰ যোগান ধৰি দিম আপোনালোকে সেইমতে লগাবলৈ যদি ব্যৱস্থা কৰি জেগা দেখুৱাই দিয়ে আমি লগাব পাৰিম খালি যোৰহাটৰ পৰা বেছি দূৰত যাবলৈ আমাৰ অসুবিধা হয় মানে দূৰলৈ পঠাবলৈ অকণমান অসুবিধা হয় কিন্তু ওচৰে পাজৰে থাকিলে আমাৰ সুবিধা হয় গতিকে আমাক কয় আমি সেইমতে আমাৰ ব্যৱস্থা কৰি দিম মই ভাবোঁ আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব আৰু এই সুন্দৰ সুবিধাটো আপোনালোকে ল'ব ধন্যবাদ আজিৰ বাবে